দৰ্শকসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। মই আজি পাৰ্পল কালাৰ এযোৰ মেখেলা চাদৰ কৰা গুজৰাটী চিলাই আপোনালোকক দেখাব ওলাইছোঁ। চাওকচোন মই কেনেকৈ কৰিছোঁ। এইখন হৈছে চাদৰ, কাপোৰযোৰ পাৰ্পল কালাৰ, সেইটো কাৰণে মই ইয়াত বগা, কমলা ৰং আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিছোঁ। আৰু মই চিম্পুলকৈ দিছোঁ, খালি গুজৰাটী দুটা দিছোঁ, প্ৰত্যেকটোতে দুটা দুটা দি মাজত এনেকৈ লতা নিচিনাকৈ মই এইটো ফেব্ৰিকৰ আউটলাইনাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত এটা এটা মিৰৰ গ্লাছ লগাই দিছোঁ ইয়াত। এয়া এনেকৈ এইটো চাদৰখনৰ পাৰি, এইটো চাদৰখনৰ পাৰি, এইটো আঁচল, এইটো আঁচলটো এনেকৈ দিছোঁ মই, এইটো চাদৰখনৰ পাৰি। মই মাজত একো দিয়া নাই, যিহেতু মই কাপোৰযোৰ মানে মেলি নিপিন্ধোঁ, জাপি পিন্ধিম, সেইটো কাৰণে মই খালি পাৰিটো দিছোঁ। এইটো হ'ল ইটো 2 নম্বৰটো আঁচল। যিটো এনেকৈ মই চাদৰখন বনাইছোঁ। এতিয়া মই আপোনালোকক মেখেলাখন দেখাম। এয়া চাওকচোন, এইখন মোৰ মেখেলা। এইখন মই চাদৰখনৰ ওপৰতে পাৰি লৈছোঁ। এইখন মেখেলাখন মই এনেকৈ দুটাকৈ দিছোঁ, দি এনেকৈ লতা বহোৱা নিচিনাকৈ ইয়াতো মই তেনেকৈ মিৰৰ ৱৰ্ক আঠা লগাই দিছোঁ, চিলাই দিয়া নাই, মই আঠা লগাই দিছোঁ। চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। এইটো চিলাইটো চবেই জানে চাগৈ, তথাপিও মই মানে এইটো চিম্পুলকৈ কৰিছোঁ, ডাঙৰকৈ কৰা নাই। চিম্পুলকৈ কৰি ভাবিলোঁ এনেকৈ লতা মই ফেব্ৰিক দিয়ে দি দিওঁ, এনেকৈ ফেব্ৰিক দিয়ে দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে এইটো লতাডাল আপোনালোকে এংকৰ গুলি দিও বনাই ল'ব পাৰে, কিন্তু মই ফেব্ৰিক দিয়ে দি দিলোঁ, যিহেতু সহজতে হওক, সোনকালে হওক, সেইটো কাৰণে। মোৰ কিন্তু কাপোৰযোৰ বহুত মৰম লাগিছে, আপোনালোকৰ কেনে লাগে নাজানো। যদি ভাল লাগিছে এটা লাইক কৰিব। আৰু আপোনালোকেও যদি মানে সময়ৰ অভাৱ হয়, যে বহুত ফুল কৰি থাকিবলৈ অসুবিধা হয়, তেনেহ'লে এনেকৈ চিম্পুলকৈ দুটা বা এটা দি ধুনীয়াকৈ এনেকৈ লতা বগাই দিব পাৰিব। সেইটো বহুত সোনকালে হয়। মোৰ এইযোৰ কাপোৰ মোৰ 2 দিনত হৈছে কৰি। প্ৰথমতে ভাবিলোঁ ময়ো ডাঙৰকৈ দিম ডিজাইন কৰি, তাৰপিছত ভাবিলোঁ বহুত সময় এনেই নষ্ট হৈ যাব, সেইকাৰণে ভাবিলোঁ বেছি হেভিকৈ কৰাতকৈ বোলো চিম্পুলকৈ কৰোঁ, সেইটো কাৰণে মই কাপোৰযোৰ এনেকৈ বনালোঁ। চাওকচোন কেনেকুৱা লাগিছে। আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।